আজি গোটেই কামখিনি ৰাতিপুৱাই হৈ গ'ল মোৰ আজি মোৰ ল'ৰাটো বাৰ্থডে কেলে বাৰু নহ'ব ন কিবা গান এটাকে গাই দিব মন গৈছে বিহু বিহু লাগিছে গাত বিহু বিহু লাগিছে গাত আমাৰ যে কিমান ভাল দিন ন মোৰ ল'ৰাটো বাৰ্থডেটো একদম বহাগ বিহুতে হৈছে বিহু দিনাই কিমান লাকি মই বিহুত একদম আমাৰ মানে অসমীয়া মানুহৰ এইবিলাক মানে বিহু পিঠা খোৱা দিনতে হৈছে বিহুত মানে পিঠা চিঠা বনাই কিমান ধুনীয়া একদম পিয়ৰ মানে মোৰ ল'ৰাটো একদম পিয়ৰ অসমীয়া আৰু কোনো ভেজালে নাই কাৰণ বিহুৰ দিনা জন্ম হৈছেতো বাকীবিলাকৰ কথা নাজানো আৰু এপাক নাচিয়ে দিওঁ নেকি গান এটা গাই গাই টিপ-টাপ দেখিলে আহো বুলি নকবা দে আজনীয় আমানো পানী পৰা ঘৰ টিপ-টাপ দেখিলে আহো বুলি নকবা দে অ মাজনীয় আমানো পানী পৰা ঘৰ আয়ো বাপেকে কচককে ধৰিলে কঁকালটো বাৰ্থডে দিনা ইমান মানুহ মাতিলো এতিয়ানো সেই কঁকালটো এইটো ৰূপ দেখাব লাগে নে ৰাম বৰ বিষাইছে মাকো কি পুতলাটো নিচিনা কঁকালটো ধৰি ৰৈ আছা কি হ'ল আকৌ বাবাটো তোৰ বাৰ্থডে বুলি অকণমান সেই নাচো বোলো কঁকালটোকে ঘূৰাম বুলি ভাবিলো যিখনে কঁকালটো কচক কৰিলো একেবাৰে বিষাই গ'লো বোলো বিহু বতৰ তাতে নাচো বিহু বিহু লাগিছে বোলো চেচে কঁকালটো যিটো অৱস্থা হ'ল তোৰ আকৌ বাৰ্থডেটো পাতিছো মানুহ চানুহ মাতিলো আজি আকৌ সেই কঁকালটো বিষ কৰিলো চিন্তা কৰিব নালাগে দে টেনশ্যন নলবি বাৰ্থডেটো পাতিম দুখ কৰিব নালাগে দে এবাৰ হ'লে মোক কৈ দিছো এবাৰ কিন্তু তুমি মোক দামী কেক কিনি দিব লাগিব যোৱাবাৰ যিটোহে একেবাৰে কম দামত বিচাৰিবলৈ গৈ কেক যিডালহে কিনি দিলা গোটেইডাল গোন্ধোৱা কেক কোনো খাব নাপালে এবাৰ কিন্তু মই দামী কেক কিনিম কৈ দিছো ষ্ট্ৰবেৰী কেক তুমি আকৌ সেই কম দামী দোকানত গৈ কম দামী কেক বিচাৰি নাথাকিবা মোৰ দেউতাই ভাল জানা দেউতাই ইমান ধুনীয়া ধুনীয়া কেকৰ দোকানত লৈ যায় নিজৰ পচন্দ মতে কিনি দিব পাৰে আৰু একদম তুমি হ'লে একেবাৰে ঘাটিয়া মাটিয়া দোকানখনত সোমাবা নহয় কম দামত বিচাৰি পেলাই মই এবাৰ কিন্তু ভাল কেক কিনিম আৰু তোমাৰ লগত নাচাওঁ মই দেউতা আহিলেহে যাম আকৌ কৈ দিছো মই কম দামী কেক খুৱাম বাপে ভাল কেক খুৱাই যা বাপেকক ফোন কৰি পেলাই বাপেৰ লগতে যা মই কোনো কেক চেক কোনো দিন বনাই নিদিওঁ আৰু যা মই ভাবিছিলো আজি বোলো সেই আমাৰ অসমীয়া মানুহৰ হিচাপে কেক এটা বনাই দিম কিন্তু মানে নহ'ব নোৱাৰিছো মই নিজেই বনাই পেলাই সেই মোৰ ইউটিউবৰ এটা ভ্লগ আছে নিমিছ ফানি কাৰ্টুন বুলি সেই ভ্লগটোত মই নিজেই কেক বনাই লৈ সেই নিজেই চেলিব্ৰেট কৰিম মোৰ ল'ৰাটোৰ যা তহঁতে কেক কিনি আনিবা কি কৈ থাকে যা আমাৰ অসমীয়া কেক কি জানো টেকেলি পিঠা বনাম এটা ডাঙৰ টেকেলি পিঠা এটা বনাম যা তই ক'ৰপৰা কেক কিনি খাওঁ বাপেৰে খুৱাব যা মা মোৰতো গৰম হ'লেই হ'ব পাৰে দেই যিখনে কটা নিধক চটা নিধক মাতিছে ওচৰপৰা যোৱাই ভাল দেউতাক ফোন কৰি পেলাই কেকটো আনিবলৈ যোৱাই ভাল হ'ব দেই ওপৰলৈ চাই কি ভাবি আছে ওপৰত কি কেকটো ওলমি আছে নেকি ইমানকে একে সেই ভেকুলী হেত চকুকেইটা মেলি মেলি চাই আছা যা আকৌ বাপেক ফোন কৰকে মাতি ল মই বনোৱাৰ পিছত টেকেলি পিঠাটো খাবলৈ নাহিবি আকৌ মই সেই ইউটিউবত মোৰ চেনেলটোত দিম আকৌ মোৰ ল'ৰা বাৰ্থডে পাতিছোঁ বুলি আমাৰ অসমীয়া মানুহ হিচাপে আমি অসমীয়া কেক টেকেলি পিঠা বনাইছোঁ বুলি তই তাত একদম নোলাবি ঠেং ভাঙি দিম আকৌ মোৰ চেনেলটোত তই যদি ওলা নহয় কেনেবাকৈ ঠেং ভাঙি দিম আকৌ মোৰ চু গৰম কৰি লৈছেতো চা আজিতো বাৰ্থডে তোৰ ভাগৰ বাৰ্থডে কেকটো একো নাখাওঁ যা বাপেক ফোন কৰি পেলাই আনিবি যা চেচেই মা মোৰতো গৰম হ'লে যেন পাইছোঁ দেই এতিয়া যদি মই কুকাৰটোত ভাত কেইটামান থৈ মা মূৰৰ ওপৰত যদি দি দিওঁ একদম পুৰা গৰমত হুইচেল মাৰি দিব এনেকুৱা তামাম গৰম হৈ আছে দেই মই পলোৱাই ভাল হ'ব আৰু এতিয়া কি হ'ল কাম বন কৰিব লাগে বুলি দুইটা দেখোন একেবাৰে সেই মাথাকেইটা ওপৰলৈ দি কি চাই আছানো দুটাই দেউতা আহিলে হ'ব পাই না দেউতা আহিলে মই কেকটো আনিব যাওঁ দেই দেউতাৰ লগত কি হ'ল চুনচুনি কঁকালটো ধৰি পেলাই একদম ৰখি আছে যে পৰিলা নেকি আকৌ ল'ৰাটো বাৰ্থডে বুলি তাতে আকৌ বিহু বতৰ এপাক কঁকালটো ঘূৰাই দিলোঁ একদম কচক কৰি গৈছে আৰু সেইকাৰণে বোলো অকণমান ধৰি আছোঁ কঁকালটো সেই আপোনালোকে কেকটো আনিব যায় যে যাওক আকৌ এই কটা নিধকটো আকৌ সেই মই বোলে সেই কম দামী কেকে কিন্তু আপোনাৰ লগতহে যায় সেই আপুনিয়ে লৈ যাওকগৈ কেকটো কিনি আনকগৈ নহ'লে ইয়াৰ শান্তিয়ে নহ'ব বল বাবাটো আমি কেকটো লৈ আহোঁগৈ বল বাবাটো কেকৰ দোকান আৰু বেলেগ নাই এখন দোকানতে কিনো নেকি নহ'লে আৰু বাকীবিলাকত গ'লে সেই কম দামৰ কেকহে পাবি তই আকৌ কম দামী কেক নিকিনো বুলি কোৱা নাই জানো দেউতা এইখন দোকানতে যাম বোলা ইয়াৰ বোলে কেকবিলাক বহুত টেষ্টি হয় আৰু ডাঙৰ ডাঙৰ হয় নহ'লে কম দামৰ দোকানত গ'লে সেই মায়ে আকৌ সেই গেলা কেকটো নিচিনা গোন্ধোৱা কেকটোহে পামগৈ ব'লা এবাৰ আমি বাৰ্থডে ধুনীয়া কেক দি চেলিব্ৰেশ্যন কৰিম ব'লা হেল্ল' হয় 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 এইটো নিমিছ কেক শ্বপ হয় ঠিকে কৈছে কওকচোন
কোন তাৰিখে লাগিব 25 তাৰিখে ন ঠিক আছে কি বুলি নামটো লিখিব লাগিব কেকটোত আচ্ছা নিমিষ বুলি ন ঠিক আছে হ'ব ঠিক আছে ঠিক আছে চিন্তা কৰিব নালাগে আমাৰ ইয়াত একদম কোৱালিটিৰ কেক হয় একদম বহুত টেষ্টি হয় আমাৰ একদম পিয়ৰ নাই এইবিলাক একদম ফকতীয়া নহয় একদম বহুত ভাল কেক ঠিক আছে হ'ব দিয়ক থেংক ইউ আজি বিজনেছটো বহুত ভাল চলিছে দেই গোটেই কেক 6টামান অৰ্ডাৰ আহিলেই এইকেইদিনতে লগাতাৰ আৰু আহি থাকিলে হ'ল এনেকৈ আৰু বিজনেছ পুৰা ভাল চলিব দেউতা চোৱা ইমান ডাঙৰ ডাঙৰ কেক আৰু ইমান ধুনীয়া ধুনীয়া দেউতা একদম পাক্কা এখনৰ পৰাই নিম আৰু তুমি আকৌ দাম হৈছে বুলি আকৌ বেলেগ দোকানত নাযাবা আকৌ দেই প্লিজ এখন দোকানৰ পৰাই কিনিম হা কি আছিলে দাদা ল'ৰাটোৰ বাৰ্থডে আজি তাকে কেক এটা কিনিবলৈ আহিছো চাওঁ কেকবিলাক দেখাওকচোন কেনেকুৱা দামৰ আছে বাহ কি ধুনীয়া কেক বাহ লুভ পানী পৰি গৈছে ইমান ধুনীয়া কেকটো খাই কিন্তু বহুত মজা লাগিব চাগে দেই আহক এইটো কেক এই বাৰ্বি যে আছে এইটো কেকটো আপোনাৰ 3500 পৰিব আৰু এইটো যে দেখা পাইছে ডৰিমনৰ এইটো কেক আপোনাৰ 1800 টকা পৰিব এইটো আপোনাৰ ষ্ট্ৰবেৰীৰে বনাইছো আৰু বহুত ভাল কোৱালিটি ইয়াতে আপোনাৰ বহুত কিবা কিবি দিয়া আছে এইটো ল'ব পাৰে আপুনি বহুত ভাল পাব খাই আৰু এই কলা যে দেখা পাইছে এইটো কেক আপোনাৰ 2000 টকা লাগিব এতিয়া আপোনাৰ কথা আৰু কোনটো নিয়ে গোটেইকেইটা ভাল কোৱালিটিৰ হয় গোটেইকেইটা ফ্ৰেছ আজিয়ে বনোৱা হৈছে একদম আৰু এই ডৰিমনটো কালি বনোৱা হৈছে একদম ভাল একদম নিশ্চিন্ত থাকক আপুনি দেউতা মোক কিন্তু ডৰিমনৰ কেকটোৱে লাগিব মই নাজানো দেই কলা চলা এইবিলাক মই ভাল নাপাওঁ মোক ডৰিমনৰ কেকটো কিনি দিয়া না মই ডৰিমন চাইও ভাল পাওঁ খাইও ভাল পাওঁ চালা দোকানী বুঢ়াটো অলপ বেছি দাম কৈছে যেন পিছো এনেকুৱা বক্সিং মাৰিম নহয় চালা চশমা উঘালি পৰিব চালা এটা কামে কৰোঁ নেকি ইয়াক চালা কিডনেপ কৰি লৈ যাওঁ নেকি আৰু গোটেই কেককেইটা চালা মোৰ বাৰ্থডেত আজি চেলিব্ৰেট কৰিব পাৰিম সেইটোৱে কৰোঁ নেকি এটা বক্সিং মাৰিম নহয় বুঢ়া চালা বেছি দাম ক'লে নহয় এনেকুৱা মাৰ দিম ইয়াক কেকটো চাইছো দেই ডিজাইনটো বেয়া চেয়া নাপাব আকৌ দেই চাই লওক কেকটো দেখোন দেখাত নিগুনিয়ে খোৱা যেনহে লাগিছে দেখোন হ'বই নোৱাৰে আপুনিয়ে চাওকচোন কেকটো দেখোন কিবা চেলাকে কিবা নিগুনিয়ে খোৱা যেনহে লাগিছে দেখোন দাদা আপুনি এনেই টেনচন লৈছে ইয়াত নিগনি সোমাব পৰা কোনো কেপাচিটিয়ে নাই আমাৰ ইয়াত গম পাইছে মোৰ সেই মেকুৰীজনীয়ে এই কেকটোৰ ওপৰত গোটেই ৰাতিটো শুই আছিল তো নিগনিয়ে খাব ক'ৰ পৰা মেকুৰীৰ ফেচিলিটি আছেতো আমাৰ ইয়াত নিগনিয়ে একদম সোমাব নোৱাৰে 100% চিয়'ৰ একদম ফ্ৰেছ মাল